হেল্ল' ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? ক্লাছ 11 ছায়েন্সত এডমিশ্যন লৈছা আৰু কেমিষ্ট্ৰি ছাবজেক্টটো তোমালোকৰ এটা ভয় ভাৱ এটা সৃষ্টি কৰিছে নেকি মনত? চ' এইখিনি কথা পাতিবলৈ আৰু তোমালোকক কেমিষ্ট্ৰি ছাবজেক্টটোৰ প্ৰতি তোমালোকে কেনেকৈ এপ্ৰ'চ কৰিবা, চ' সেইখিনি কথা তোমালোকক বুজাবৰ কাৰণে মই ললিত ছাৰ এটা পাৰ্টিকুলাৰ ভিডিঅ' এটা লৈ আহিছোঁ আৰু এই ভিডিঅ'টোৱে তোমালোকৰ সেই ভয়টো একেবাৰে নাইকিয়া কৰি দিব বুলি মই আশা কৰিছোঁ। ঠিক আছে, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু শেষলৈকে মোৰ ভিডিঅ'টো চাবলৈ নাপাহৰিবা। চ' আজিৰ ক্লাছত তোমালোকৰ এনেকুৱা হৈছে নেকি যে তোমালোকে ক্লাছ 11 গ'লা বা যিখিনি কিতাপ পত্ৰ লৈ বহিছা, তো তাত যিখিনি ৰিয়েকশ্যনছ বা যিখিনি ফৰ্মুলা আছে আৰু সেইটোক লৈ পেলাই তোমালোকে ভাবিছা যে মই এইটো স্কিপ কৰোঁ নে মই ইয়াৰ লগত কণ্টিনিউ কৰিম। চ' সেনেকুৱা এটা মনোভাৱ এটা যদি সৃষ্টি হৈছে, তো তেতিয়াহ'লে ঠিক কেমিষ্ট্ৰি তোমালোকে যেনেকৈ লৈ আছা বা যেনেধৰণে ভাবি আছা, সেই এপ্ৰ'চটো আমি কি কৰিব লাগিব, একেবাৰে নাইকিয়া কৰিব লাগিব। তোমালোকে যোনটো এপ্ৰ'চ ফ'ল' কৰিছা বা ফ'ল' কৰিম বুলি ভাবি আছা, ৰাইট? চ' সেই এপ্ৰ'চটো আমি কি কৰিব লাগিব, অলপমান চেঞ্জ কৰিব লাগিব। তোমালোকে ক্লাছ 10 বা 9ত যেনেকৈ পঢ়া শুনা কৰিছিলা, চ' সেইখিনি কি কৰিব লাগিব, অলপমান চেঞ্জ কৰিব সময় হৈ গ'ল। ঠিক আছে, ঠিক আছে। চ' মই কি ক'ব বিচাৰিছোঁ, আমি সদ্যহতে বা তোমালোকে এতিয়ালৈকে কেনেকুৱা ধৰণে পঢ়া শুনা কৰি আছিলা? যে তোমালোকে মুখস্থ কৰি আছিলা, হয়নে নহয়? বা তোমালোকে বস্তুবিলাক বুজি পাই পেলাই পঢ়া শুনা কৰি আছিলা? কোনোবাই যদি মুখস্থ কৰি পিনে যদি পঢ়া শুনা কৰি আছিলা, তো তেতিয়াহ'লে তোমালোকে জানা যে আমি কিবা এটা পইণ্ট এটা মুখস্থ কৰি দিলোঁ, হয়নে? কিন্তু আমি ক'ৰবাত যদি মাজত যদি পাহৰি যাওঁ বস্তুখিনি, চ' সেইটো আমাক কি কৰিব, আকৌ প্ৰব্লেম এটা ক্ৰিয়েট কৰে, হয়নে? আমি যদি ক'ৰবাত বস্তুখিনি থাকি যায়, আমাৰ পাহৰি যাওঁ, তো আমাৰ কি হ'ব, সেই বস্তুখিনি মনত পেলাই আকৌ ধুনীয়াকৈ লিখিবৰ কাৰণে কি হয়, আমাৰ অসুবিধা হয়, হয় নে নহয়? চ' আমাৰ কি হয় চোৱা, মেমৰাইজ কৰাৰ লগে লগে কি হ'ব, আমাৰ এটা মাথাত এটা বুজাৰ এটা সৃষ্টি হয়, হয়নে নহয়? চ' সেই এপ্ৰ'চটো আমি কি কৰিব লাগিব, এই ৰ'ড লাৰ্ণিং বা ৰ'ড মেমৰাইজ এপ্ৰ'চটো আমি বাদ দিব লাগিব আৰু যিটো ফাণ্ডামেণ্টেল লজিক আছে বা কথাখিনি কি ক'ব বিচাৰি আছে, সেইখিনি আমি কি ক'ব লাগিব, বুজি পাব লাগিব। সেইখিনি কি কৈ আছে আমাক, সেইখিনি বস্তু কি ক'ব লাগিব, আমি গম পাবলৈ চেষ্টা কৰিব লাগিব। ঠিক আছে, আৰু আমাৰ মনত কি হ'ব লাগিব, এপ্ৰ'চটো আমি কিবা এটা পঢ়া শুনা কৰিছোঁ বা কিবা এটা লাইন এটা পঢ়িছোঁ বা কিবা এটা টপিক এটা ষ্টাৰ্ট কৰিছোঁ কেমিষ্ট্ৰিৰ, আমাৰ মনত ৱাই, ৰাইট, কিয় হৈছে চাগে। চ' এই ৱাইটো আমি কি কৰিব লাগিব, ফাইণ্ড আউট কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। যেতিয়া আমি ৱাই বা কিয় হৈ আছে, এই বস্তুটো আমি যেতিয়া কি কৰিব পাৰোঁ, মনত এটা ভাৱ এটা সৃষ্টি কৰিব পাৰোঁ, চ' তেতিয়াহ'লে কি হ'ব, আমাৰ সকলোবোৰ প্ৰব্লেম কি হৈ যাব, নোহোৱা হৈ যাব। ঠিক আছে, তো গতিকে যেতিয়া যিকোনো টপিক এটা ষ্টাৰ্ট কৰিবা বা টপিক এটা পঢ়িবলৈ আৰম্ভ কৰিবা, চ' সেই ৱাই শব্দটো মনত ৰাখিবা আৰু কি এক্সপ্লেনেশ্যন দি আছে টপিকটোৱে বা কি কথা ক'ব বিচাৰিছে আমাক, চ' সেইখিনি আমি কি ক'ব লাগিব, বুজি পাবৰ কাৰণে চেষ্টা কৰিব লাগিব। ঠিক আছে, তো আজিৰ পৰা তোমালোকে কি কৰিবা, যোনটো ৰ'ড লাৰ্ণিং বা ৰ'ড মেমৰাইজেশ্যন যোনটো আছিলে, সেইটো একেবাৰে বাদ দিব লাগিব আৰু যিকোনো পইণ্ট এটা বা যিকোনো টপিক এটাই কি ক'ব বিচাৰিছে, তাৰ মানে এক্সপ্লেনেশ্যনটো কি, তো এইখিনি বস্তুত আমি কি হ'ব লাগিব, আমাৰ এপ্ৰ'চটো সলনি কৰিবলৈ হৈ গ'ল। ঠিক আছে, লগতে তোমালোকে চোৱা, এই যিটো এনাটমি বুলিয়ে কৈছোঁ, ঠিক আছে, তো এইখিনি অকণমান বুজি পাব লাগিব তোমালোকে। ঠিক আছে, ছায়েন্সটো কি হয় বা কেনেকৈ হয়, চ' এইখিনি বস্তুটো অকণমান আমি মানে নিজে অলপ এনালাইচিছ কৰিব পাৰিব লাগিব। ঠিক আছে, তো আমি কি ক'ব লাগিব, দ্য মেটাৰ অফ যেতিয়া ছায়েন্স অফ মেটাৰ বুলি কোৱাৰ লগে লগে আমি কি ক'ব লাগিব, ইনভেষ্টিগেশ্যন কৰিব লাগিব। ঠিক আছে, যে কি ক'ব বিচাৰিছে, কেনেকুৱা ধৰণৰ হয় বস্তুবিলাক, চ' সেইখিনি। বাকী আমি কি ক'ব লাগিব, আমি যদি ডাইনামিক ট্ৰান্সফৰ্মেশ্যনৰ যদি কথা কওঁ আমি, তো তেতিয়াহ'লে মানে কি কৰিম আমি তাতে, চ' ষ্টাডিং হাউ ছাবষ্টেন্স চেঞ্জেছ মাৰ্জ এণ্ড ৰিয়েক্ট টুৱাৰ্ড ফৰ্ম এণ্টায়াৰ নিউ ষ্ট্ৰাকচাৰ। চ' আমি কি কৰোঁ, ফিজিকেল ইউনিভাৰ্ছ যদি আমি চাবলৈ যাওঁ, তো তেতিয়াহ'লে আমাৰ চাৰিওফালে আমি বস্তুবিলাক দেখা পাই আছোঁ, ৰাইট? চ' সেইখিনি কেনেকৈ হৈছে, কিয় হ'ল, হয় নে নহয়, কি কাৰণত হ'বলগীয়া হ'ল, চ' এইখিনি বস্তুখিনি আমি কি ক'ব লাগিব, বুজি পাব লাগিব। ঠিক আছে, লগতে আমি কি ক'ব লাগিব, ইউনিভাৰ্চেল যিবিলাক বিল্ডিং ব্লক যিবিলাক আছে, যেনে আল্টিমেট ইনষ্ট্ৰাকশ্যন মেনুৱেল ডিটেইলিং হাউ বেচিক কম্পনেণ্ট ইণ্টাৰেক্ট, চ' এইখিনি বস্তু মানে সৰু সৰু ডিটেইলিংখিনি আমি কি ক'ব লাগিব, ষ্টাৰ্টিঙৰ পৰা আমি লৈ যাব লাগিব। তেতিয়াহে কি হয়, আমি যেতিয়া নতুন টপিক এটা বা লাৰ্জ টপিক এটা যেতিয়া আমি ষ্টাৰ্ট কৰিম, চ' তেতিয়া আমাৰ কাৰণে কি হ'ব, বাকী বস্তুখিনি সুবিধাজনক হৈ পৰিব। অ'কে, চ' লগতে মই ইয়াত আৰু কেইটামান পইণ্ট কওঁ তোমাক। আমি যেতিয়া
কেমিষ্ট্ৰিটো যেতিয়া আমি পঢ়িম আমি কি ক'ব লাগিব হেতুক আমি কি ক'ব লাগিব আমাৰ যেটো চাৰিওফালে আছে আমাৰ যেটো এনভায়ৰনমেন্ট আছে বা আমাৰ যেটো চৌপাক আছে আমি তাক কি ক'ব লাগিব কানেক্ট কৰিব বিচাৰিব লাগিব হয় নহয় যেনেকৈ তোমাৰ নেচাৰেল ফেনোমেনন ওয়াটাৰ এন্ড তোমাৰ কি আছে এয়াৰ যিবিলাক প্ৰসেসেস হয় কেনেকৈ হল কি হল এইবিলাক বেসিক বস্তু ৰাইট লগতে আমি কি ক'ব লাগিব তো বাই লিংকিং এবস্ট্ৰাক্ট কেমিকেল থিওৰিজ টু দা ওয়ার্ড tangible world complex equation suddenly becomes what intuitive recognizable and what deeply relevant তাৰমানে যেটা তোমালোকে কি হয় বেসিক বস্তুবিলাক কি কৰিবা এটা আনটোৰ লগত যেটা তোমালোকে ৰিলেট কৰিবলৈ ষ্টাৰ্ট কৰিবা আচ্ছা এটো কাৰণেহে হৈছে হয় না সো হেনেকে যেটা কি কৰিবা তোমালোকে এটো আনটোৰ লগত ৰিলেট কৰিবলৈ ষ্টাৰ্ট কৰিবা সো তেতিয়া বস্তুখিনি কি হৈ যাব আমাৰ কাৰণে সহজ হৈ যাব ঠিক আছে লগতে আমি টেকনলজিক্যাল ইনোভেশন যিবিলাক আছে তো এইখিনিও আমি অকমান মানে সেইখিনি ফালে আমি যাব লাগিব হয় না সো লাহে লাহে আমি কি কৰিম সৰু সৰু বস্তুবিলাকৰ পৰা আমি কি কৰিব লাগিব ষ্টাৰ্ট দিব লাগিব তো তেতিয়া কি হ'ব ডাঙৰ যেটা টপিক বিলাক হৈ যাব আমাৰ কাৰণে কি হৈ যাব একেবাৰে সহজ হৈ যাব সো মই ইয়াৰ থ্ৰুদি এটো ক'ব বিচাৰিছো যে আমি কি ক'ব লাগিব যিখিনি পঢ়া-শুনা কৰি আছো বা কেমিষ্ট্ৰি ৰিলেটেড যিখিনি টপিক আছে আমাৰ যেটো ৰিয়েল ওয়াৰ্ল্ড আছে তাৰ লগত আমি কি ক'ব লাগিব কানেক্ট কৰিব কাৰণে শিকিব লাগিব ওকে লগতে আমি এটা চোৱা মই এটা তোমালোকক কথাটো ক'লো যে আমাৰ ৰিয়েল ওয়াৰ্ল্ডৰ লগত কানেক্ট কৰিব শিকিব লাগিব তো আমাৰ কি হয় চোৱা ৰিয়েল ওয়াৰ্ল্ডটো আমাৰ যেটো তোমাক কি বুলি কৈছে তুমি যদি এজন কেমিষ্ট হোৱা নিজকে কেমিষ্ট বুলি ভাবা তো কি বুলি কৈছে your first laboratory is what the kitchen মানে আমাৰ যেটো ৰান্ধনীশাল আছে বা কিচেন যোনটো আমাৰ আছে হেতুৱে আমাৰ কাৰণে কি হয় ফাৰ্স্ট ল্যাবৰেটৰি বুলি কোৱা হৈছে ওকে সো তাত আমি কি কৰো আলটিমেটলি আমি যেটো ৰন্ধা বঢ়া কৰো সো তার এই গুটেই বস্তুখিনি কি হৈ আছে তোমাৰ ইয়াৰ লগতে জড়িত হৈ আছে তো ইয়াৰ পৰা আমি এই সৰু হুৰা বেসিকৰ পৰা আমি যেটা বস্তুবিলাক ষ্টাৰ্ট কৰিম সো তেতিয়া কি হ'ব আমাৰ গুটেই বস্তুখিনি কি হৈ যাব ক্লিয়াৰ হৈ যাব বুলি কৈছে এটা কৈছে ইয়াতে চোৱা ফ্ৰম মলিকুল টু what মিলছ বুলি কোৱা হৈছে হয় না নহয় এটা কৈছে এভৰি তো culinary masterpieces is a series of what precise chemical reaction এটা আমি ভাত বনাইছো বা আমি হয় না এটা আমি যদি ভাত বনাই আছো তো আমি ভাতত যিখিনি পানী দিম সেইখিনি এটা নিৰ্দিষ্ট পৰিমাণ হ'ব লাগিব নে নাই মাহেতে ভাতটো আঙুলি দি এনেকে জুখি পেলাই কৰে নে নকৰে হয় না বা তুমি যদি ৰুটি খাব মন গৈছে তুমি ৰুটি যেটা বনাবা যেটা তুমি আটাখিনি ললা তাত তুমি বলে মানে আধা কেজি আটা লৈছো তাত বলে 2 লিটাৰ পানী দিছো হেনেকে দিলে হ'ব নেকি হেনেকে দিলে নহয় হয় না আটাখিনি নাইকিয়া হৈ যাব পুৰা জুলিয়া হৈ যাব হয় না পুৰা লিকুইড হৈ যাব এখিনি তো ওয়েস্ট হৈ গল যেনেকে আমি যদি সবজি বনাই আছো আমি তাত নিমখ এখিনি দিলে হ'ব জানো নহব ৰাইট সো আমি কি ক'ব লাগিব এটা পাৰ্টিকুলাৰ পোৰশন মানে বা এটা পাৰ্টিকুলাৰ ৰেশিও এটা ফলো কৰিব লাগিব সো এনেকে কি হয় সৰু সৰু ঠাইৰ পৰা আমি বা আমাৰ যেটো কিচেন হক বা আমাৰ চাৰিওফালে যিখিনি আছে সো তাৰ পৰা আমি যদি বস্তুবিলাক ষ্টাৰ্ট কৰো তাৰ পৰা আমি যদি ভাবিবলৈ ষ্টাৰ্ট কৰো কথাখিনি সো তেতিয়ালে কি হৈ যাব আমাৰ কেমিষ্ট্ৰি যোনটো সাবজেক্টটো ই এটা কি হ'ব একদম আমোদজনক হৈ যাব তোমালোকৰ কাৰণে ভাল লগা হৈ যাব ঠিক আছে তো মই ইয়াৰ থ্ৰুদি এইটো ক'ব বিচাৰিছো যে আমাৰ ওচৰে পাজৰে যিখিনি বস্তু আছে আমি প্ৰথমতে কেমিষ্ট্ৰিটোক সেই ওচৰে পাজৰে থকা বা আমি ডেইলি লাইফত যেনেকে বস্তুবিলাক মানে কৰি আছো বা যিখিনি বস্তু আমি ব্যৱহাৰ কৰি আহিছো হয় না তো সেইবিলাকৰ লগত আমি নিজকে কোৱেশ্চন কৰিব লাগিব আচ্ছা এইটো কিহৰ কাৰণে হয় বা এইটো আচ্ছা এইটো থিওৰিহে এপ্লাই হৈ আছে নেকি তো এনেকে বস্তুবিলাক আমি কি কৰিব লাগিব ৰিলেট কৰিব পাৰিব লাগিব ঠিক আছে লগতে চোৱা কি বুলি কোৱা হয় আমি যেতিয়া যদি কিতাপৰ ফালে যদি আহো কৈছে কেমিষ্ট্ৰি is not a collection of what isolated chapter it is a কি বুলি কৈছে তোমাৰ beautifully continuous story and every new concept builds what directly upon the last আৰু কি বুলি কোৱা আছে যে মানে কেমিষ্ট্ৰিটো কি হয় কিছুমান মানে চেপ্টাৰছ বিলাকৰ কি নহয় তোমাৰ মানে পঢ়া শুনা নহয় ই এটা কি বুলি কোৱা আছে এটা বিউটিফুল কন্টিনিউয়াস ষ্টৰী বুলি কোৱা হৈছে হয়নে আমি যেটা ভাবো যদি নিজকে যদি আমি ভাবো যে মই বলে পঢ়া শুনা কৰিব বৈছো মই কাগজটো লৈছো মই কলমটো লৈছো এইবিলাকক আমি কি বুলি কম মেটাৰ বুলি কওঁ এইবিলাকক আমি মেটাৰ বুলি কওঁ সবে জানে তোমালোকে তো ইয়াৰ পৰা আমি যেটা আমাৰ কিউৰিয়াছ মাইন্ডটো যেটা ষ্টাৰ্ট হৈ যাব আমি যেটা ওয়াই এটো কোৰ পৰা আহিল সকে কেনেকে হল সকে এইখিনি বস্তুবিলাক আমি যেটা ষ্টাডি কৰিবলৈ ষ্টাৰ্ট কৰিম তো এটো এটা ষ্টৰী টাইপে নহব জানো হয় না তো হেতু কি বুলি কোৱা হৈছে তো কি কৰিব লাগিব আমি কি কৰিব লাগিব by recognizing recurring themes across what different topics you can make the learning processes effortless তো আমি কি কৰিব লাগিব টপিক বিলাকৰ লগত আমি কি থিমৰ কথা ক'ব বিচৰা আছে ইয়াত কিহৰ কথা ক'ব বিচৰা হৈছে সো এইখিনিক আমি কি ক'ব লাগিব
মানে ৰিকগনাইজ কৰিব পাৰিব লাগিব হয় নাই আমি ৰিলেট কৰিব পাৰিব লাগিব কাৰ কথা কোৱা হৈছে সো তেতিয়া কি হৈ যাব বস্তুবিলাক আমাৰ কাৰণে কি হৈ যাব ইজি হৈ যাব তো আমাৰ ব্ৰেইনটোত এটা কি হ'ব এটা ইমেজ এটা ক্ৰিয়েট হ'ব আচ্ছা এইখিনি কথাহে ক'ব বিচৰা হৈছে ৰাইট সো তেতিয়া সেইখিনি আমাৰ মাইণ্ডত যেতিয়া থাকি যাব সো এইখিনি কেতিয়াও পাহৰা নাযায় তো সেইটো কাৰণে ৰট লাৰ্ণিংটো কি কৰিব লাগিব আমি এভয়েড কৰিব লাগিব আৰু আমি কি কৰিব লাগিব কনচেপচুৱেল লাৰ্ণিঙৰ ফালে আমি কি কৰিব লাগিব আগবাঢ়িব লাগিব ঠিক আছে ওকে লগতে তোমালোকে এতিয়া এজ এন ক্লাছ 11 ষ্টুডেণ্ট হৈ পেলাই তোমালোকে যদি 75ৰ পৰা তুমি 95% যদি পাম বুলি ভাবা বা পাবৰ কাৰণে কি কৰিব লাগিব হেনেকুৱা যদি কাৰবাৰ মনত যদি কোৱেশ্চনছ আহে তো কি কৰিব লাগিব তোমালোকৰ এক্টিভ এংগেজমেণ্ট লাগিব কনসিস্টেন্ট প্ৰেক্টিস লাগিব আৰু কি কৰিব লাগিব মেন্টাল ভিজুৱেলাইজেশ্যন হ'ব লাগিব তাৰমানে তুমি কি কথা কৈ আছে তাৰ এটা পিকচাৰ এটা ক্ৰিয়েট কৰিব পৰা এবিলিটি থাকিব লাগিব বা আমি হেনেকে এপ্ৰোচ কৰিবই লাগিব বস্তুখিনি ঠিক আছে তো এক্টিভ এংগেজমেণ্ট মানে কি হৈছে পঢ়া শুনা কৰিছো বোলে কিবা এটা টপিক এটা আছে বোলে এনে নহয় কি কৰিব লাগিব কি বুলি কোৱা আছে ডোন্ট পেসিভলি ৰিড আস্ক ডিপ কোৱেশ্চনছ প্ৰেক্টিস ইন ক্লাছ and what try explaining tough concept to your what peers তুমি যেটা কি কবা পঢ়া শুনা বিলাক তোমাৰ লগৰটো কিবা এটা বুজি পাইছে বা তুমি বুজি পাইছা কিন্তু লগৰটো বুজি পানে তো তাক এক্সপ্লেইন কৰিব ট্ৰাই কৰা বা তুমি বুজি পানে লগৰটোৰ পৰা শিকিব ট্ৰাই কৰা সো এইখিনি যেটা আদান প্ৰদান হৈ যাব জ্ঞানৰ যেটা লগৰ বিলাকৰ লগত তোমালোকৰ কি হ'ব এই কনসেপ্ট বিলাক কি হ'ব শেয়াৰিং হ'ব তেতিয়া কি হ'ব বস্তুবিলাক কেতিয়াও পাহৰা নাযায় ঠিক আছে তো আমি এনে পঢ়িছো বুলি পঢ়িলে নহব আমি কি কৰিব লাগিব এক্টিভলি পাৰ্টিসিপেট কৰিব লাগিব ডিপ আন্ডাৰষ্টেণ্ডিং থাকিব লাগিব টপিকটোৰ ওপৰত ওকে হেতু কথা ক'ব বিচৰা আছে লগতে আমি কি কৰিব লাগিব যে কনসিস্টেন্ট প্ৰেক্টিস এনেকুৱা নহয় যে আমি পঢ়িলো হৈ গল বুলি ইটস নট লাইক দ্যাট তো কৈছে ইয়াতে কি কেমিষ্ট্ৰি ইজ হোৱাট doing sport কি বুলি ক'ব লাগিব regular walk through what diverse practice problems to train your brain to recognize patterns and application method তো এনেকুৱা নহয় যে মই আজি ঘপককে আহি গলো এটা কোৱেশ্চন কৰিলো হৈ গল পাৰিলো নহয় সেইখিনি বস্তু কনসেপ্টখিনি আগতে জানা থাকিব লাগিব আমি কি কোৱেশ্চন চাইছে সেইখিনি যদি কৰিব যাও তো তাৰ ওপৰত যিখিনি থিওৰি আছে সেইখিনি মই পঢ়া থাকিব লাগিব হয় না তো কনসিস্টেন্টলি যেটো প্ৰেক্টিস যোনটো আছে সেই প্ৰসেছটোক আমি কি কৰিব লাগিব ফলো কৰিবই লাগিব ওকে তো হেতু এটা কথা লগতে কি ক'বলে আমাৰ মেন্টাল ভিজুৱেলাইজেশ্যন বুলি কোৱা হৈছে তাৰ মানে ট্ৰান্সলেট ওয়ার্ড অ্যাবস্ট্রাক্ট ম্যাথমেটিক্যাল ফর্মুলা ইনটু ওয়ার্ড ভিভিড ফিজিক্যাল মডেলস আৰু ভিজুৱেলাইজ হাউ সাবএটমিক পাৰ্টিকলছ মুভ কলাইড অর ওয়াট ইন্টাৰেক্ট তো বস্তুবিলাক কেনেকৈ হৈছে বা কেনেকৈ হ'ব পাৰে সো সেইখিনি আমি কি ক'ব লাগিব এটা মেন্টাল পিকচাৰ এটা ক্ৰিয়েট কৰিব পাৰিব লাগিব আমি ওকে আৰু এইটো কেতিয়া আহিব যেতিয়া আমি ওয়াই শব্দটোৰ পিছফালে যদি আমি দৌৰিম যিকোনো কনসেপ্ট এটা যিকোনো টপিক এটাৰ সো তেতিয়া আমাৰ কি হ'ব এই গুটেখিনি আহি যাব হয় না আৰু আমাৰ কি হ'ব এটা যেতিয়া আমি ইন্টাৰেষ্ট এটা পাম এটা টপিকটোৰ ওপৰত তেতিয়া আমাৰ কি হ'ব লাৰ্নিং প্ৰসেছটো এনে ইজি হৈ যাব ওকে সো এইখিনি তোমালোকে এটা যদি 75 to 95% যদি কথা ভাবা বলে মই ভাল কৰিম তো তেতিয়া হলে কি কৰিব লাগিব এই তিনটা প্ৰসেছ ডেফিনেটলি তোমালোকে কি কৰিব লাগিব ফলো কৰিবই লাগিব কৰি সোৱা কাৰবাৰ যদি প্ৰবলেম আছে কৰি সোৱা তোমালোকে কিবা যদি অসুবিধা পাই আছে যে কেমিষ্ট্ৰিটো কেনেকৈ ডিল কৰিম কৰি সোৱা আজিৰ পৰা দেন ডেফিনেটলি তোমালোকে কি কৰিবা এটা ভাল মাৰ্ক বা ভাল কনসেপ্ট বিল্ড কৰিবৰ কাৰণে কি হ'বা সক্ষম হ'বা ঠিক আছে সো লগতে আমি কি কৈছো সো নেভিগেট দ্য টপ স্পৰ্টস কি কৰিব লাগিব আমি It is completely normal to hit a wall with abstract topics. So real growth happens when you কি বুলি কৈছে choose the walk through what confusion. তো আমি কি ক'ব লাগিব সো এটা সব বস্তুটো ইজি নহয় হয় না যে আমি যিমান ভাবি আছো এনেকুৱাই যে হ'ব লাগিব বুলিতো নাই কিছুমান বস্তু টাফ আহিব কেতিয়াবা এবাৰত নহবও পাৰে হয় না একেবাৰ পঢ়িলে বোলে সব বস্তু একেবাৰতে বুজি গলো ইট মে বি নট লাইক দ্যাট ফৰ এভৰিওয়ান এটো নহবও পাৰে হয় না নহয় তো কি কৰিব লাগিব আমি বস্তুবিলাক ডিফাৰেন্সিয়েট কৰিব পাৰিব লাগিব হয়নে আমি বস্তুবিলাকো কি কৰিব লাগিব সেই কনফিউজনৰ থ্ৰু দিয়ে বুজিব চেষ্টা কৰিব লাগিব কনফিউজনটো আমি কি কৰিব লাগিব অটৰাব পাৰিব লাগিব ঠিক আছে তো আমি কি কৰিব লাগিব কিবা যদি এটা নিউমেৰিকেল এটা আছে হাৰ্ড লাগিছে তো আমি কি কৰিব লাগিব কি কথা ক'ব বিচৰা আছে তাৰ কাৰ কথা কৈ আছে হয় না তো কৈছে মই সাপোজ বলে নিউমেৰিকেল এটা আহিলে তো কি কৰা ভেৰিয়েবলছ বিলাকক সেপাৰেট কৰা কি ডাটা দিয়া আছে মোক সেইখিনি ক'ব লাগিব তো হিহঁতৰ মাজত কেনেকুৱা টাইপৰ ৰিলেশনছ বিল্ড কৰিব পাৰি হেতু চাব লাগিব আৰু সেই ৰিলেশনৰ ওপৰত কি থিওৰি আছে বা কি হাইপোথেসিস আছে তো সেইখিনি আমি কি ক'ব লাগিব বিল্ড আপ যেতিয়া কৰিব পাৰিম দেন কি হ'ব যিকোনো প্ৰবলেম যিকোনো নিউমেৰিকেল কেমিষ্ট্ৰি ৰিলেটেড সেইখিনি কি হৈ যাব তোমালোকৰ কাৰণে একেবাৰে ইজি হৈ যাব ঠিক আছে সো দ্য ইঞ্জিন অফ ব্ৰেক থ্ৰু
তাৰমানে কি হয় চোৱা লেভেলছখিনি মই ক'লোৱে এতিয়া মানে আইচলেট ষ্ট্ৰাগল ৰাইট তো কোলাবৰেটিং ৱৰ্ড লাৰ্ণিং কোলাবৰেটিভ লাৰ্ণিং আৰু ব্ৰেক থ্ৰুজ আণ্ডাৰষ্টেণ্ডিং হয় নে তো আমি কি ক'ব লাগিব ষ্টেট অফ পাৰ্চিষ্টেণ্ট কনফিউজন এণ্ড টেংগল টাফ থটছ when facing a new concept alone হয়নে তো আমি যেতিয়া কি হয় কেতিয়াবা টপিক এটা পঢ়িছোঁ বোলে বা কনচেপ্ট এটা পঢ়ি আছোঁ মোৰ বোলে হোৱা নাই হয় না বা বোলে মই বুজি পোৱা নাই তো সেইখিনি কেনেকৈ টেকেল কৰিব লাগিব বাকি তোমাৰ এক্টিভ ইণ্টাৰেকশ্যন আস্কিং কুৱেশ্যনছ এণ্ড পলিং নলেজ টু ৱাৰ্ড ক্লেৰিফাই কমপ্লেক্স আইডিয়া তো এইখিনি যেতিয়া আমাৰ কনফিউজনখিনি ক্ৰিয়েট হ'ব চ' আমি কি ক'ব লাগিব লগ ধৰিব লাগিব যে কি কৈছে তুমি বুজি পাইছা নেকি তুমি যদি বুজি পাইছা মোক অকণমান বুজাই দিবা নেকি বা কাৰোবাৰ যদি এনেকুৱা কোনোবাই যদি এপ্ৰ'চ লৈ পিনে আহে যে মই বোলে এইটো বুজি পোৱা নাই তুমি বুজি পাইছা নেকি তো তুমি সেইটো হেল্প কৰা ৰাইট তো যেতিয়া কি হ'ব আমি এইটো আনটোক যেতিয়া হেল্প কৰিব ল'ম বা সেনেকৈ যদি আমি ডিছকাশ্যন থ্ৰু দি পিনে পঢ়াটো যেতিয়া ষ্টাৰ্ট কৰিম দেন থিংছ উইল বি ৱাট মাছ মোৰ ইজিয়াৰ ফৰ ইউ পিপল অ'কে so তেতিয়া কি হ'ব আমাৰ sudden profound clarity where disjoint concepts click into what cohesive understanding তো কি হ'ব আমি যদি কিবা এটা বস্তু এটা যদি ষ্ট্ৰাগল কৰি আছিলোঁ বোলে হোৱা নাছিলে কিন্তু কোনোবা আহি পিনে মই পটককৈ কথাখিনি বুজাই দিলে তেতিয়া কি হ'ব আমাৰ নিজৰে ভাল লাগিব ৰাইট আৰু সেই বস্তুখিনি কি হয় ইজিলি পাহৰা নাযায় তো যিখিনি প্ৰব্লেম পাই আছা তোমালোকে তো সেইখিনি কি ক'ব লাগিব কেনেকৈ টেকেল কৰিম মই চ' সেইখিনিও কৰিব লাগিব বোলে কিবা বুজি পোৱা নাই সেই মইতো বোলে ইমান মাৰ্ক পাই আছোঁ মই কেনেকৈ সুধিম আমুকাক তো ইটছ নট লাইক দেট সেইটো হ'লে নহ'ব লাৰ্ণিং প্ৰচেছত যদি আমি সেইটো কৰোঁ তেতিয়াহ'লে কি হৈ যাব সেইটো মানে এটা প্ৰব্লেম এটা সেই ক্ৰিয়েট কৰিব তোমাক গৈ কোনোবাই যদি জানে তো তাক তুমি সোধাৰ বা এপ্ৰ'চ কৰাৰ মানে সংকোচ কৰিব নালাগিব ঠিক আছে চ' সেইটোৱে চ' দ্য যিটো ফৰ্মুলা আছে আমাৰ তেনে কি বুলি কৈছোঁ আমি মানে ছাবজেক্টটোৰ প্ৰতি আমাৰ এটা ভাল লগাবৰ কাৰণে বা ছাবজেক্টটোৰ প্ৰতি আমাৰ জ্ঞানৰ যোনটো ভাণ্ডাৰ আছে সেইটো মানে ডাবল এক্স কৰিবৰ কাৰণে আমি কি ক'ব লাগিব কি বুলি কৈছোঁ চোৱা দ্য মাইণ্ডছেট অফ কি হ'ব লাগিব দ্য পাৱাৰ অফ ৱাই এইটো আমি জানিব লাগিব আমাৰ মাইণ্ডছেটটো সদায় কি হ'ব লাগিব ষ্ট্ৰং হ'ব লাগিব যে কিয় হৈ আছে সেইখিনি বস্তু জানিব লাগিব লগতে মই কি বুলি ক'লোঁ চোৱা প্ৰেক্টিচ এণ্ড ৱাৰ্ড ভিজুৱেলাইজেশ্যন মই অলপ আগত ক'লোৱেই তোমাক চ' এইটো দুটা যদি আমি কৰিব পাৰোঁ ঠিক আছে কিয় হৈ আছে সেইটো যদি আমি চিন্তা কৰিব পাৰোঁ তাৰ যদি এনালাইচিছ আমি যদি কৰিব পাৰোঁ আৰু সেইটোক আমি যদি থ্ৰু প্ৰেক্টিচ আৰু ভিজুৱেলাইজেশ্যনৰ থ্ৰু দি পিনে আমি কি ক'ব পাৰোঁ এই গোটেই বস্তুখিনি যদি আমি নাইকিয়া কৰিব পাৰোঁ দেন আমি কি ক'ব পাৰিম গোটেই ছাবজেক্টটোৰ ওপৰত এটা ষ্ট্ৰং কনচেপ্ট এটা বিল্ড কৰিব পাৰিম দেন আমি কি ক'ব পাৰিম ভবামতে তোমালোকে যিটো ভাবি আছা সেই ৰিজাল্ট তোমালোকে কি কৰিবা পাবলৈ সক্ষম হ'বা ডেফিনেটলি অ'কে চ' এইখিনি বস্তু অকণমান তোমালোকে ধ্যান দিবা ঠিক আছে লগতে বাকী দ্য ভিউ ফ্ৰম দ্য টপ হয় নে নহয় চ' দ্য এভৰি চেলেঞ্জিং কনচেপ্ট ইউ কনকিউৰ ইজ ইন ৱাট ষ্টেপ হায়াৰ আপ দ্য মাউণ্টেইন তুমি যেতিয়া কি কৰিবা যিখিনি প্ৰব্লেমত তোমালোকে কি কৰি আছিলা ষ্ট্ৰাগল কৰি আছিলা বা যিটো পৰা নাছিলা সেইটো যেতিয়া তুমি বুজি পাবা তো কি হ'ব নিজকে সদায় মানে ওপৰত ৰাখিবা হয় নে নহয় মানে আচ্ছা মই এইখিনি জানো তো সেইটো এটা মাইণ্ডছেট এটা কি হৈ যাব ডেফিনেটলি ক্ৰিয়েট এটা হৈ যাব আৰু কৈছে দ্য ক্লাইম্ব ৰিকুৱাৰ্ছ ৱাট এফৰ্ট বাট দ্য ভিউ ফ্ৰম দ্য summit a deep intuitive understanding of the physical world is what absolutely worth it তো আমি যেতিয়া গোটেই বস্তুখিনি কি ক'ব পাৰিম কনকিউড কৰিম বা আমি যেতিয়া জানিম তো তেতিয়া কি হ'ব নিজকে সদায় ছুপিৰিয়ৰ টাইপত ফিল হ'ব হয় নে চ' সেইটো কৰিবৰ কাৰণে সদায় চেষ্টা কৰিব লাগিব চ' তাৰ কাৰণে মই কি বুলি ক'লোঁ তোমাৰ ৱাই কিয় হৈ আছে সেইটো কুৱেশ্যনটো সদায় নিজৰ মনত আনিব লাগিব লগতে কি বুজাব বিচাৰিছে কিয় হ'ল সেইখিনি বুজি পোৱাটো খুবেই দৰকাৰ আৰু আমি কি ক'ব লাগিব প্ৰেক্টিচ কৰিব পাহৰিব নালাগে অ'কে ডেইলি বেচিছত আমি পঢ়া শুনা কৰিবই লাগিব অ'কে চ' বাকী তোমাৰ কি হ'ব তো কি বুলি কৈছোঁ মই চোৱা এপ্ৰ'চ কেমিষ্ট্ৰি এজ এন ৱাট ফেণ্টাষ্টিক মিষ্ট্ৰি টু চল্ভ এণ্ড এম্ব্ৰেছ দ্য এডভেঞ্চাৰ উইথ ৱাট কিউৰিচিটি এণ্ড কনফিডেঞ্চ চ' এইখিনি কৰিব লাগিব তোমালোকে ঠিক আছে তো চোৱা একেবাৰে টান নহয় গোটেই বস্তুখিনি আমি কি পঢ়ি আছোঁ কেমিষ্ট্ৰিত বেচিকেলি আমাৰ ছাৰাউণ্ডিংটোত যিখিনি বস্তু আছে বা আমাৰ ইউনিভাৰ্চত যিখিনি নেচাৰেল ফেনামেনন হৈ আছে চ' তাৰ বিষয়ে আমি আলোচনা কৰি আছোঁ চ' দিছ ইজ ওৱান অফ দ্য মষ্ট ফেণ্টাষ্টিক ছাবজেক্ট টু লাৰ্ণ এণ্ড টু কনকিউড দ্য নলেজ ঠিক আছে তো সেইটো কাৰণে মই কিখিনি ক'লোঁ তোমালোকে সেইখিনি ফ'ল' কৰা ডেফিনেটলি তোমালোকৰ কি হ'ব ছাবজেক্টটোৰ প্ৰতি মৰম এটা ভাল পোৱা এটা ডেফিনেটলি তোমাৰ কি হ'ব ক্ৰিয়েট হৈ যাব লগতে তুমি যিটো ভাবি পিনে কেমেষ্ট্ৰি ছাবজেক্টটো চুজ কৰিছা তো তোমাৰ সেই সপোনটো কি হ'ব পূৰা হ'ব ঠিক আছে চ' আজিলৈ মই ইয়াতে সামৰিছোঁ ঠিক আছে তো তোমালোকে চোৱা আৰু মোক কমেণ্ট কৰি জনাবা যে কিমান তোমালোকে ইম্প্ৰুভ কৰিব পাৰিবা অ'কে সেইখিনি মই যিখিনি এডভাইচ দিলোঁ তোমালোকক চ' তাৰ পৰা তোমাৰ কিমানখিনি ইম্প্ৰুভমেণ্ট হৈছে তো সেইখিনি জনাবলৈ নাপাহৰিবা থেংক ইউ